HSLC ৰিজাল্ট কেতিয়া দিব? হয়তো ষ্টুডেণ্টৰ মনত চাগে এটাই কুৱেশ্যন আছে, কাৰণ অলপ দিন আগতে আমাৰ শিক্ষামন্ত্ৰীয়ে কৈছিল যে CBSEতকৈ আগত ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব। কিন্তু অলপ দিন আগতে CBSEয়ে ক্লাছ 10ৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে, কিন্তু আমাৰ এতিয়ালৈকে দিয়া হোৱা নাই। যদিহে আমি ৰিজাল্টৰ বিষয়ে ছেবা যিটো অফিচিয়েল ৱেবছাইট তাত গৈ যদি চাওঁ, আপোনালোকে এনেদৰে গৈ অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰিব। ইয়াত আমি আহি পাইছোঁহি, কিন্তু ইয়াত কোনো ধৰণৰ ৰিজাল্টৰ বিষয়ে আপডেট অহা নাই, কোনো ধৰণৰ নতুন ন'টিচ অহা দেখা পোৱা নাই। ইয়াত দেখা পাইছে, আমি চাইছোঁ যদিহে নতুনকৈ ন'টিচ আহিলে হয় ইয়াত নিশ্চয় দেখালেহেঁতেন, কিন্তু ইয়াত ৰিজাল্টৰ বিষয়ে কোনো আপডেট দিয়া হোৱা নাই। আপোনালোকে দেখা পাব ইয়াতে, বা নিজে এবাৰ গৈ আপোনালোকে চেক কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চেক কৰি থাকিব পাৰিব। CM ছাৰে ৰিজাল্টৰ বিষয়ে কি ক'লে চাওঁ আহক। যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব, এই মাহৰ শেষৰ ফালে মেট্ৰিকৰ ৰিজাল্ট দিবৰ কাৰণে ছেবাই সম্পূৰ্ণ ব্যৱস্থা লৈছে।